হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চববিলাকে ভালে আছে। তো আজি তো মোৰ খবৰ বহুত বেছি ভাল। আমি আজি আপোনালোকক যে মই কৈছিলোঁ মই এসপ্তাহ আগতে বানপানীৰ আমাৰ ৰৌতাৰ ভিডিঅ' এটা দিছিলোঁ। সেই ভিডিঅ'টোৰ জৰিয়তে মই কৈছিলোঁ যে আমি অলপ বান সাহাৰ্য, যিবিলাক মানুহ বানত আক্ৰান্ত হৈ আছে, তো সেইবিলাক মানুহক আমি অলপ বান সাহাৰ্য দিম বুলি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে কৈছিলোঁ। তো মানে কি হ'ল, আমি ভট্টদেৱ ইউনিভাৰ্চিটি, গমে পাই বজালী ভট্টদেৱ ইউনিভাৰ্চিটি আৰু জুবিন ফ্ৰেণ্ড ক্লাবৰ সহযোগত আমি অলপ বান সাহাৰ্য দিম পাঠশালাৰ মেধিকুচি গাঁৱত। তো মই ছ'চিয়েল মিডিয়াত, হোৱাটছআপ, ফেচবুক চবতে এটা পষ্ট দিছিলোঁ যে এনে কৰি অলপ বান সাহাৰ্য দিম। তো মইতো একলাই নৰোঁ, আপোনালোকে গমে পায়, একলাই মই এইখিনি কাম কৰিব কেতিয়ানো নৰোঁ। তো ৰাইজে নখ জোকাৰিলে নৈ বৈ কথা এষাৰ আছে। তো সেই সহযোগত মই মানে এটা পষ্ট দিছিলোঁ ফেচবুকত। তো সেই পষ্টটোৰ পৰা বহুত বেছি সহযোগিতা পাইছোঁ ৰাইজৰ। তো ফেচবুকৰ পৰা, লগতে হোৱাটছআপৰ মোৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি যিবিলাক আছে চববিলাকে মোক গুগল পে' দি বা ফোনপে' দি মানে অনলাইন যোগে তো পইচা অলপ দিছে, যিখিনি তাৰ সামৰ্থ্য অনুযায়ী পইচা দিছে। তো বহুত বেছি মানে আমি ক্ৰয় কৰিব পাৰছোঁ তো আৰু আমাৰ শনিবাৰ ৰৌতা বাজাৰ আৰু আমাৰ ৰৌতা ৰাইজৰ সহযোগত আমি আজি পইচাখিনি উঠাইছোঁ। তো মোৰ লগত আছে এই ছোটু, মোৰ লগত যাব পাঠশালাক লগি, আৰু আমাৰ ধন্দা গমে পাই অভিষেক ৰাজ কলিতা, তেখেতেও আমাক বহুত বেছি সহায় কৰিছে। লগতে আমাৰ প্ৰিয়ংকা, নিতু, আমাৰ ইন্দ্ৰজিৎ ভাইটি আছে, তো বহুত বেছি তাহোন, আৰু লগতে আমাৰ আৰু আছে বিকাশ দাহোন। এইবিলাকে আমাৰ চবৰে আমাৰ লগত বাজাৰত পইচাখিনি আমি উঠাইছোঁ। আৰু ৰৌতা ইয়াতে ষ্টেচনৰ বাসিন্দা কেইটামান মানুহকো আমি কৈছোঁ, কৈ কিনে আমাক বহুত বেছি সহযোগ কৰিছে। তাৰ কাৰণে হৃদয়ৰ পৰা আপোনালোকক ধন্যবাদ, যিবিলাকে আমাৰ এই যাত্ৰাটোত সহযোগ কৰিছে আপোনালোক। তো ব'লক আমি অলপ সহায় কৰোঁ সেইখিনি মানুহক যিখিনি আমি দিব পাৰোঁ, সেই দ্বাৰাই আমি তেওঁলোকৰ মুখত এটা হাঁহি বিৰিঙাব আমি চেষ্টা কৰিছোঁ। তো ব'লক মোৰ লগত আপোনালোকৰ সহযোগী হওক। তো আপোনালোকক আমি কেনেদৰে বাজাৰত বা আমি কেনেদৰে পইচাবিলাক তুলিছিলোঁ এইখিনি মই আপোনালোকক দেখাম। তো ভিডিঅ'টো পূৰা চাই থাকক। আৰু আমি পূৰা বাজাৰে উঠি আছোঁ, আপোনালোকক অলপমান দৃশ্য দেখাম। আৰু চববিলাক আছে, ইফালে আমাৰ লগবিলাক আছে, উঠি আছোঁ। সেইখিনি যিখিনি পাৰোঁ আৰু আমি চাওঁ। মঙলদৈ নহ'লে পাঠশালা, গমে পাইছে পাঠশালা মেধিকুচি গাঁৱৰ অৱস্থা একেবাৰে বেয়া। তো পাঠশালাত যদি পাৰোঁ আমি পাঠশালাত যাম, এই সাহাৰ্যখিনি দিবৰ কাৰণে আমি চেষ্টা কৰিম। চববিলাকে পূৰা ভালে থাকক, যিখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী, আৰু ইয়াৰে বাজাৰতো যিখিনি পাৰোঁ উঠাম। উঠি কিনে আপোনালোককো ধন্যবাদ, এইখিনি যে আমাক ইমান সহায় কৰিছে, দিবা পূৰা চেষ্টা কৰিম। আৰু তো এনে কৰি পূৰা আমাৰ টিমটোৱে উঠাই আছোঁ পইচা বাজাৰৰ মাজত। এই আমাৰ ৰৌতা বাজাৰ হয়, তো বাজাৰৰ মাজত এনে কৰি আমি উঠাই আছোঁ। চববিলাকে যাই যি দিছে 10 টকা 20 টকা চব লৈছোঁ, লৈ কেনে আমি যাম পাঠশালা মেধিকুচিত। তো অলপ যি পাৰোঁ আমি যাতে সহায় কৰাৰ চেষ্টা কৰিম। এনে কৰি লৈ আছোঁ আৰু চববিলাকৰে পইচা লৈ কেনে। ইফালে ধন্দা আছে আমাৰ, ইফালে নিতু, ইফালে আমাৰ প্ৰিয়ংকা, ছোটু, আমাৰ ইন্দ্ৰজিৎ ভাইটি আছে, ইফালে তিৱা আহিছে, ধন্যবাদ। চববিলাক আহিছে। তো এই বাজাৰৰ মাজত আমি এনেকৈ উঠে চেষ্টা কৰি আছোঁ, যাই যিখিনি পাৰে দি কেনে আমি যাম পাঠশালা মেধিকুচি গাঁৱত। আমি কালি পৰহি মানত আমি যাই এইখিনি দি আহিম। আৰু তো গাইজ আমি পাঠশালা আহি পালোঁ। পাঠশালাৰ ভাইটি আমাৰ থাকে ইয়াতে বজালী কলেজৰ ওচৰতে ৰুমত। তো ভাইটিৰ ৰুমত এই অলপ চাহ তাহ খালোঁ। চাহ তাহ খাই কিনে আমি অলপ, আৰু ভাইটিৰ লগকেইটা আহি আছে, লগকেইটাৰ পিছত আমি চববিলাকে মেধিকুচি যাম। আৰু যদি আমি পাৰোঁ অলপমান ভবানীপুৰত গৈছিলোঁ অলপমান আমি ভবানীপুৰতো সহায় কৰিব চেষ্টা কৰিম। তাতেও বোলে মানুহবিলাকৰ ঘৰ বাৰী ভাঙি গৈছে। তো ইয়াৰে পৰা মেধিকুচিৰ পৰা আমি ভবানীপুৰতো আপোনালোকৰ সহযোগত যাব পাৰিম। তো ব'লক আমাৰ লগত আপোনালোকে মেধিকুচিত যাওঁ। তো গাইজ ভাইটিৰ লগত মই, আৰু পিছফালে ভাইটিৰ লগবিলাক আছে, চববিলাক সৰু উঠছে বা ভাইটিৰ লগৰ এটা ছোৱালীৰ লগত। তো আমি পূৰা যাই আছোঁ এই স্কুটি দি। বৰষুণ দি আছে, বৰষুণ দিলেও বৰষুণক নেওচি হ'লেও আমি যাব লাগিব। তো পূৰা যাই আছোঁ, যাই কিনে আপোনালোকক মেধিকুচিত আমি লগ পাম। তো গাইজ আমি পূৰা আমাৰ যিটো ডেষ্টিনেশ্যন আছিল মেধিকুচি গাঁও। তো মেধিকুচি গাঁৱত আমি আহি উপস্থিত হৈছোঁ। তো পিছফালে আছে ভট্টদেৱ ইউনিভাৰ্চিটি জিঅ'গ্ৰাফী মেজৰৰ যিটো ষ্টাফৰ লগত আমি আহিছোঁ দিবৰ কাৰণে, আৰু জুবিন ফ্ৰেণ্ড ক্লাবৰ জৰিয়তে আমি আহিছোঁ। তো আপোনালোকে গমে পাইছে আমি আহি পাইছোঁ। তো দেখি কেনে মই কি ক'ম বুজাব নোৱাৰোঁ। পিছফালে থকা মোৰ ঘৰটো দেখিছে, মই ভালকৈ যাই আপোনালোকক দেখাই আহিম। তো এই পিছফালে চাওক, এইটো হৈছে পহুমাৰা নদী। এই নদীটোৰ মই বেক কেমেৰা দি আপোনালোকক দেখাই। আপোনাৰ পহুমাৰা নদী, এই নদীটোৰ মথাউৰি ভাঙি ইফালে চব গাঁওখন মানে বৰবাদ হৈ গৈছে। তো এই দেখা পাইছে এই মথাউৰি কেনেকৈ কৰি ভাঙি গৈছে। তো ইফালে এইবিলাক চব পলস পৰি আছে, যাব নোৱাৰিম আগক লগি, ভয় আছে। তো চাওক না কেনে হৈ গৈছে, মই দেখাই আছোঁ আপোনালোকক ভাল কৰি। আপোনালোকে এতিয়া কিমান ক্ষতি হৈছে ঘৰটো আপোনাৰ চাওক, কেনে পলস পৰি এই ঘৰটোৰ বোলে আপোনাৰ এই দেখা পাইছে টিংপাতৰ ওপাৰেদি পানী গৈছে। তো এই ঘৰ মানুহ নাই, শিবিৰত আছে। তো মানুহঘৰে আহি চাই গৈছে, বস্তু বাহানি অলপ ওলাব আছে, বাকী ওলাব পৰা নাই। তো চাওক কেনেহেন পৰিস্থিতি হৈছে ঘৰটো।
আৰু ইফালে আছে বহুত বেছি ক্ষতি হৈছে। তো আমি এই ৰাস্তাটোদি ইফালে যাম, যাই কিনে চবখিনি দেখাম আৰু ইয়াৰে গাঁৱৰ অলপ মুৰব্বীক মাতছোঁ, মাতি কিনে আমি যিখিনি আমাৰ সামৰ্থ্য অনুযায়ী সাহাৰ্য আনিছোঁ সেইখিনি আমি ইয়াৰে মুৰব্বীক দিবৰ কাৰণে চেষ্টা কৰিম। তো চাই থাকক আপোনালোকে কেনে এটা ক্ষতি হৈছে, ক'ব ভাষা নাই আৰু মেধিকুচিত মানুহবিলাকৰ অৱস্থা। ইয়াতে ৰাস্তাতে আপোনাৰ শিবিৰ পাতি কেনে ইয়াতে আছে চববিলাকে। তো মই ইয়াতে সুধিলোঁ খুৰীয়াহাক, তো কৈছে যে কিমান দিনক লাগি ইয়াৰ পৰা যাবা মানে পাৰে ঘৰতটো ভাঙি চিঙি এই যিবিলাক মানুহ ইয়াতে শিবিৰ পাতি আছে ঘৰবিলাকতো ভাঙি চিঙি গৈছে। তো ইয়াৰে পৰা কিমান দিনৰ পৰা যাব পাৰে কোনো ঠিক নাই। তো চাওক কেনেহেন পৰিস্থিতিত ইয়াতে আছে, বহুত বেয়া লাগে। তো ইফালে চব এনে কৰি ইয়াতে থাকা লগা, ইয়াতে খাৱা চববিলাক কৰিছে। তো ইয়াতে আমি যি পাৰোঁ অলপ আমাৰ খাদ্য অনুযায়ী দিবৰ কাৰণে চেষ্টা কৰিম। তো মানুহৰ পৰিস্থিতি, আমিতো বহুত সুখত আছোঁ। মানুহৰ অৱস্থা ইমান দুখ লগা পৰিৱেশ। তো এইফালে চব খুৰীয়াহাৰ ঘৰ বোলে পূৰা ভাঙি চিঙি অৱস্থা নাই আৰু ইয়াৰ পৰা কিমান দিন ধৰি যাব পাৰে ঠিক নাই। কিমান দিন ধৰি ইয়াতে আছে? ইয়াতে আহাৰৰ 1 তাৰিখে এইটো ভাঙছিল না? আপোনালোকে এনে গম পাইছিল না? মানে আগতে গম পাইছিল যে মথাউৰিটো ভাঙব বুলি? আমি গম পাই আছো মানে মথাউৰি মানে আমাৰ ৰাখেই আমাৰ ৰাইজে আমাৰ ভাঙবা নেদেয়ে। এনে বস্তা দিয়ে আমাৰ কিন্তু সেইদিনা যোনখিনি ভাঙবা লাগছিল নাভাঙিলা। আমাৰ ভাবাই নাই আমাৰ এখন ভাঙব যে আমাৰ ইফালে ভাঙবা লাগছিলে, কিন্তু ৰাইজে ৰাখিব নোৱাৰিলে। কাৰণ লাষ্টত কৈছে আমি মথাউৰি ৰাখিব নোৱাৰিলো, সজাগতা হওক বস্তু বাহানি চব বাহিৰ কৰক। আপোনালোকে উলিয়াব পাৰছে না? উলিয়াব অলপ পাইছো কাপোৰ চানি, কিন্তু কৰাই চৰাই নাই, আমাৰ বাচন বৰ্তন নাই, বাচন বৰ্তন চব গৈছে। আপোনাৰ ঘৰটো ভাঙি গৈছে না? বিছনা চিছনা আমাৰ এখনো নাই। তাৰপিছত আপোনালোকে এনেতো সাহায্য চৰকাৰৰ পৰা কিবা দিছে না? মানে খাৱা চাৱাটো আপোনালোকে পাই আছে, কিন্তু আপোনালোকক এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে যে মথাউৰিটো বান্ধি দিব লাগে। ইটোৱে খা খাদ্যটো পাই আছে, কিন্তু ইটো বছৰ হ'ব খা খাদ্য পাব আৰু নেক্সট বছৰ মথাউৰি ভাঙব আৰু সেই একে অৱস্থা হ'ব আপোনালোকৰ। তো খুৰী মাহাক খা খাদ্য পাই আছে, কিন্তু পাৰ্মানেণ্ট চলিউশ্যন এই মেধিকুচি গাঁৱৰ যে মথাউৰিটো লাগে আৰু। তো ঠিক আছে, আমিও ৰৌতাৰ পৰা আহিছোঁ, ভট্টদেৱ ইউনিভাৰ্চিটিৰ লগত জিঅ'গ্ৰাফী মেজৰ লগত যিখিনি পাৰোঁ আমি সহায় কৰিব চেষ্টা কৰিম আপোনাক। আমাৰ তৰফৰ পৰা যিখিনি পাৰোঁ চেষ্টা এটা কৰিছোঁ। মোৰ ইয়াতে আছে এখন ঘৰ, চাওক এই মোৰ লগত থকা ঘৰখনৰ অৱস্থা কেনে হৈ গৈছে আপোনালোকে। ইমান বেছি বিধ্বংস যে একেবাৰে বিৰাট ডাঙৰ চুনামি আহি ধ্বংস কৰি লৈ গৈছে। তো মই বেক্কা মাৰি আপোনালোকক দেখাই আছোঁ। তো এইটো ঘৰটো চাওক কেনে অৱস্থা হৈছে, এই বোলে মুধা পাৰ হৈ গৈছিল পানী। তো চাওক এইফালে, তো ইফালে চাওক কেনেহেন পানীৰ সোঁত আহিব লাগিব। এইখিনি চাওক, ইফালে চাওক, ইফালে কেনে অৱস্থা হৈ গৈছে এইখিনি। ইফালে চাওক কেনেহেন অৱস্থা হৈ গৈছে, পানীৰ মানে ইমানেই সোঁতত। ইফালে শাল চাল আছিল, ইফালে কি আপোনাৰ ইফালে চব চাওক ঘৰটোৰ অৱস্থা চাওক আপোনালোকে। কি বুলি ক'ম, তো ঘৰৰ একেলগে এইবিলাক চাওক, এই পলস একেলগে মানে আহিছে। তো এইটো ঘৰতে আৰু কোনোবাই না নতুনকৈ সাজাব, ইয়াতে মানুহ থাকিব, তো চিন্তা কৰাটো বহুত দূৰৰ কথা। কি ক'ম আৰু ভাষা নাই ক'বৰ কাৰণে। এটা ঘৰ চাওক, মানুহৰ অৱস্থা কেনে এটা অৱস্থা হৈ গৈছে। এই বিছনাখন চাওক, এই বিছনাৰ ওপৰত চেয়াৰ থৈছিল, তথাপিও মানে বাচব নোৱাৰিলাক। চাওক ঘৰটোৰ অৱস্থা চাওক, কেনে দুৰ্যোগ, যেন পূৰা চুনামিহে আহিছিল, এনেহেন অৱস্থা হৈ গৈছে। চাওক বহুত দুখ লগা অৱস্থা। ইটো গোহালি আছিল, চাওক অৱস্থা কেনে হৈ গৈছে। তো চাওক মেধিকুচিৰ অৱস্থা কেনে হৈ গৈছে। ইয়াতে এটা গোহালি আছিল, তো এইফালে চাওক এইফালে মানুহৰ ঘৰ আছিল। ইয়াতে শুনামতে ইয়াতে মানুহখিনি ইয়াতে শিবিৰত আছে, ইয়াতে মানুহৰ ঘৰ আছিল। চিন চাপ নাই, চিন চাপ নোহোৱা হৈ গৈছে। তো কেনে দুখ লগা এটা পৰিস্থিতি, কি বুলি বুজাম আপোনালোকক, কেনে দুখ লগা, কেনেকৈ বুজাম আপোনালোকক। ইমান এটা বেয়া লাগছে, জীৱনত এনেহেন দুখ পোৱা নাছিলোঁ। কেনে এটা দুখ লাগি গৈছে। এই মানুহৰ ঘৰ ইয়াতে ভাবকচোন আপোনালোকে, মানুহ ঘৰ গৈছে বোলে দূৰত, যেথেন পানী হয় গম পাইছে, ইয়াৰে পৰা অলপ দূৰত গৈছে, আহিছে দেখা পাই ঘৰ দুৱাৰ নাই, কিন্তু ইয়াৰে এইটো ওচৰত ঘৰ আছে, ইয়াৰে একো ক্ষতিয়ে হোৱা নাই, ইটো ঘৰৰ একো ক্ষতি হোৱা নাই, কিন্তু ইটো মানুহৰ ঘৰ শেষ ইয়াতে। এনেহেন বানপানী হৈছে, জন্মে যুগে দেখা নাপাওঁ বানপানী। তো চাওক এই ঘৰখন চাওকচোন, এই ঘৰখন পৰ্যন্ত এনেকৈ ভাঙি গৈছে। এনেও হ'ব পাৰে না, মানুহ বহুত বেছি দুখ লগা পৰিস্থিতি। এইফালে আপোনাৰ এই জুম কৰি মই দেখাইছোঁ, এইফালে আপোনাৰ সেই আছিল হাঁহৰ গঁৰাল আছিল, মুৰ্গীৰ গঁৰাল আছিল। তো একো এটা, তো এইফালে আপোনাৰ হাঁহৰ গঁৰাল মুৰ্গীৰ গঁৰাল আছিল, তো একো এটা ইয়াতে বাচবা নোৱাৰিলাক। তো চাওক পৰিস্থিতি কেনে এটা বেয়া হৈ গৈছে। ইফালে চাওক এই ঘৰখন চাওক, এই ঘৰখন, তো কেনে এটা দুখ লগা পৰিস্থিতি, বহুত বেছি বেয়া লাগছে ইয়াতে আহি। ঘৰ
এই ঘৰ ভাঙি আপোনাৰ তলৰ ৱাল ভাঙি কিনে ভিতৰত লাগি গৈছে। তো এইটো ঘৰটো যে কোনোবাই না বানব ইয়াতে থাকিব। আৰু দাদাই কমতে ইয়াতে বোলে কোনো এটা বস্তু মানে উলিয়াব নলাক ন দাদা, ইয়াৰে পৰা মানে উলিয়াব নলাক। তো কিমান দুখ লগা পৰিৱেশ। তো মোৰ পিছফালে থকা ঘৰটো আপোনালোকে চাওকচোন একবাৰ। মোৰ পিছফালে যিটো ঘৰ আছে এইটো ঘৰটো চাওক। তো এনেহেন বানপানী আমি জীৱনত দেখা নাছিলোঁ। আমাৰ ৰৌতাততো বাৰু বানপানী নহয়, তথাপিও যিবিলাক আমি টিভি বাৰ্তাই শুনি থাকোঁ, তথাপিও এনে বানপানী মই দেখা নাছিলোঁ। পহুমাৰা নদী একেবাৰে বিধ্বংস কৰি দিছে, একেবাৰে ধ্বংস কৰি দিছে মেধিকুচি গাঁওখন। তো চাওক এই মোৰ পিছফালকে থকা ঘৰটো চাওক আপোনাৰ কেনে বয়াকৈ হৈছে। তো বহুত বেছি দুখ লাগছে ইয়াতে আহি, ক'বা মোৰ ভাষা নাই আপোনালোকক কি বুলি ক'ম। তো ধন্যবাদ ৰৌতা ৰাইজ, লগতে মোৰ ছ'চিয়েল মিডিয়াৰ বন্ধু বান্ধৱী দাদা ভাইটি যিবিলাকে সহায় কৰিছে এই মেধিকুচি গাঁওখনত আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি আমি দিব পাৰোঁ। বহুত বেছি সুখী হৈছোঁ এই দুদিনৰ কষ্টত আমি যিখিনি ইয়াতে দিব পাৰিছোঁ। তো হৃদয়ৰ পৰা ৰৌতা ৰাইজক আৰু মোৰ ছ'চিয়েল মিডিয়াৰ সহযোগীকেইটাক ধন্যবাদ দিছোঁ। তো চাওক এইফালে মোৰ পিছফালে এইটো আছিল আপোনাৰ গোহালি, আৰু ইয়াতে আপোনাৰ কি কয় ধান থোৱা মানে ঘৰ আছিল আৰু এইটো। তো চাওক কেনেহেন হৈ গৈছে পৰিস্থিতি। বহুত বেছি বেয়া লাগছে ইয়াতে আহি, কি বুলি ক'ম বুজাব নোৱাৰোঁ। তো এইফালে চাওক এইবিলাক ধান চানবিলাক চাওকচোন, এইবিলাক ধান চানবিলাক চাওক চব গাজাও লাগিছে, ধান চানবিলাক চব গাজাও লাগিছে। তো কিমান বিহস্ত মানে কিমান ক্ষতি হৈছে ইয়াতে। তো এই গাঁৱৰে খুৰা আৰু আপোনাৰো ঘৰ ভাঙিছে না? এনে খুৰা আছে আপোনালোকে ক'ত আছে? আগতে শিবিৰত আছিল। তো আহি আপোনাৰ নামটো? তো খুৰা আৰু ভাঙি গৈছে ঘৰ। তো খুৰা এই পহুমাৰা মথাৰ তেনে আগে পিছে ভাঙছিল না ভাঙা নাই? 62 ভাঙিছিলে। 60 কিন্তু এনে হৈছিল না গম পাই না আপোনালোকে? তো এইবাৰ প্ৰথম মানে এনে যেন বিৰাট ডাঙৰ ভূমিকম্প বা চুনামি আহি হোৱাৰ দৰে হৈছে না খুৰা? তো গাঁওখনত বহুত ক্ষতি হৈছে, বহুত বেছি মানে ভাবিব নোৱাৰি, ভাববা নোৱাৰা ক্ষতি হৈ গৈছে। আজি চকুত টোপনি নাই আমাৰ। এইটো কি কৰবা উপায় নাই। তো এনে চৰকাৰতো সুবিধাবিলাক পাই আছে। বাকী আমি ৰিলিফ কিন্তু এভেইলেবল দিছে, কিন্তু আমাক লাগে এটা পাৰ্মানেণ্ট সলিউশ্যন। সেইটোৱেতো চবে কৈ আছে যে পাৰ্মানেণ্ট সলিউশ্যন লাগে, ৰিলিফ বস্তু চবে পাই আছে। তো মানে মথাউৰিটো খুৰাহাক বান্ধি দিব লাগে আৰু পাৰ্মানেণ্ট কৰি, সেইটোৱে আৰু সেইটোৱে আমিও বিচাৰোঁ। কিয় ইমান আমিতো জীৱনত দেখা নাছিলোঁ এনেহেন, মানে এইবাৰ প্ৰথম কিবা লাগি গৈছে মন চন। এঘৰ মানুহে এই চাওক এই ফেন আহি ইয়াতে পাইছে। তো কিমান পানী ওপৰত গুচি গৈছিল নেকি ইয়াৰে। এখন শিবিৰত আছে এই মানুহঘৰ মানে। তো চাওক 6 মাহ বছৰ দিন বোলে ইয়াতে আহিবা নোৱাৰে তো মানুহ ঘৰে। তো ইঘৰ মানুহ বা এইফালে এঘৰ মানুহ আছে, এইবিলাক মানুহবিলাক হাজিৰা কৰি কোনো ৰকম পেটে ভাতে চলে কেনে ঘৰটো বানৈছিল। তো চাওক কেনে দুখ লগা পৰিৱেশ, কি বুলি ক'ম। তো কিবা কৰি হাজিৰা কৰি মানে চলি কেনে এইটো বানৈছিল। তো এইটো চাওক এইটো এটা পাক্কাৰ ঘৰ আছিল, কেনেহেন অৱস্থা হৈছে। তো ইটো বোলে ঘৰটো ইয়াৰে পৰা অটে লৈ যায় তাতে ফেলে দিছে। তো চাওক ইয়াতে যে কোনোবা এনা মানুহ আহিব ইয়াতে বান্ধিব। তো মানুহ এই যিবিলাকৰ হৈছে অৱস্থা পাতিও ইমান আৰ্থিকভাৱে ইমান সবল নহয়, মানুহ ঘৰটো হাজিৰা কৰি কিবা কৰি পেটে ভাতে চলি কেনে বানৈছিল। তো চাওক কেনে এটা পৰিস্থিতি, যেন বিৰাট ডাঙৰ চুনামি আহিয়ে মানে ধ্বংস কৰি দিছে গাঁওখন। তো আমি মেধিকুচি গাঁৱৰ পৰা হ'লে কাৰণে আমি অলপ ভাবছোঁ যে ভৱানীপুৰত আজি অলপমান দিম বুলি। তো ইয়াতে আমি 12 ঘৰ মানুহ যিখিনি পাৰোঁ আমি 12 ঘৰ মানুহ 1500 কৰি আমি দিছোঁ, আৰু আমাৰ সামৰ্থ্য অনুযায়ী আৰু আপোনালোকৰ সহযোগিতাত আমি 12 ঘৰ মানুহ 1500 কৰি দিছোঁ। তো আমি এখানে যাম ভৱানীপুৰতো বহুত বেছি ক্ষতি হৈছে। তো ইয়াতে মোৰ লগত ভণ্টি আছে, আগত বাবু চটু, তো পিছফালে ভাইটি এখন আছে। আহি পাইছোঁ ভৱানীপুৰৰ পৰা আমি এখানে তাপাত যাম। তাপাত যাই তাপাত যিখিনি মানুহ মানে বানপানীত ক্ষতিগ্ৰস্ত হৈছে তাত আমি কিবা এটা আমাৰ সাধ্য অনুযায়ী দিবৰ কাৰণে চেষ্টা কৰিম। তো ইয়াতে আমাৰ ভণ্টি আছে অনন্যা, ভণ্টি ভট্টদেৱ ইউনিভাৰ্চিটিৰ জিঅ'গ্ৰাফিৰ। তো ভণ্টিও আমাৰ টীমত আছে, মানে ভণ্টি অহাৰ টীমত আমি আছোঁ। তো এইফালে চটু, তো ভণ্টি অহাৰ লগত ইফালে বাবু এখন খাম লৈ আছে, খামত আমি পইচাটো দি দিম যিখিনি পাৰোঁ। তো এইখিনি কামখিনি হোৱাৰ পিছত আমি তাপাত যাম। তো আমাৰ সহযোগিতাকেইটা আছে আপোনালোকক দেখাই আছোঁ। তো ইফালে আমাৰ তন্ময় ভাই, ইফালে আমাৰ চুলু ভাই, তো ইফালে চববিলাক আছে এইকেইটা অলপ ওচৰতা লাষ্টৰ নালাগে। তো চবকেইটা আছে, আমি কেইটা এথেন যাম তাপাত ভৱানীপুৰত তাপাত অলপ ডঙাৰপাৰাত যাম। তো তাতে অলপ বোলে মানুহ ক্ষতি হৈছে, তো তাতে দিব চেষ্টা কৰিম। তো এইকেইটা আমাৰ চবকেইটা সহযোগিতাকেইটা অহাৰ সহযোগত মই আহিছোঁ। তো এইকেইটা চব আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ। তো চবকেইটা আমাৰ ইয়াতে লগত আছে। তো বলক আমাৰ লগত আপোনালোকেও। আমি ভৱানীপুৰৰ ডঙৰপাৰত আহি উপস্থিত হৈছোঁ। তো ইয়াতেও আমি যিখিনি বাৰু সহায় কৰিম। তো মোৰ পিছফালে চাওক ইটোৱে পহুমাৰা নদীটো এইফালেদি আহি তো কেনে এটা ইয়াতেও সেই একে সৃষ্টি কৰিছে পূৰা। ইয়াতে আপোনাৰ কিছুমান ঘৰ পূৰা ধ্বংস কৰি থৈ গৈছে। তো মোৰ পিছফালে আছে চাওক ইটো এটা ঘৰ। তো ইফালে পূৰা গৈছে, ইফালে গোহালি এইবিলাক চব। তো
ইটো থকা ঘৰ আছিল নেকি ইফালে পূৰা আপোনাৰ পাছফালেও আছিল ঘৰ তো চববিলাক এইখিনি ভাঙি পূৰা চুৰমাৰ কৰি লৈ গৈছে পহুমাৰা নদীয়ে তো এইখিনিত আমি যি পাৰোঁ ইয়াতে অলপ সামৰ্থ্য অনুযায়ী সহায় কৰিম বুলি ভাবছোঁ আৰু এইখন গাঁৱৰ তো ডঙাৰপাৰ গাঁৱৰ এইখানে মানে সৰ্বশ্ৰেষ্ঠ ক্ষতি হৈছে ইয়াতে তো চাওক এই আগফালে ঘৰ চৰ পূৰা ভাঙি আপোনাৰ নাৰিকল গাছ পৰ্যন্ত ভাঙি গৈছে তো এইখিনি চাওক কেনেহেন ক্ষতি হৈছে এইফালে পূৰা তো চাওক এই বাগৰি অহা পানী এইখিনি ইফালে ঘৰ পূৰা ভাঙি বৰবাদ এইখিনি তো এইটো চাওক এইটো এটা ৰাস্তা আছিল তো এনেহেন ক্ষতি হৈছে এইখন দোকান আছিল তো দোকানখনৰ পৰা বোলে মালগিলা মানে বস্তুবিলাক উদ্ধাৰ কৰিব নলাক তো অকস্মাত আহি গৈছে এইটো মথাউৰিও ভাঙা নাই সোঁতৰ পানী আহি অকস্মাত এইখিনি পূৰা চাৰখাৰ কৰি দিছে ভাঙি তো চাওক কেনেহেন পৰিস্থিতি হৈ গৈছে মানুহবিলাকৰ বহুত দুখ লগা পৰিস্থিতি কি ক'ম আৰু ভাষা নাই ক'বৰ কাৰণে তো চাওক এইটো ৰাস্তা আছিল অহা যোৱা মানে বহুত বিপদ হৈ আছে তো এইটো এটা দোকান আছিল দোকানখনৰো অৱস্থা বেয়া মানে বেয়াই আৰু চবখিনি তো এইটো এটা ঘৰ চাওক কেনেহেন পৰিস্থিতি হৈছে মানুহবিলাকৰ এইবিলাক চাওক কেনে দুখ লগা পৰিৱেশ কি ক'ম পূৰা একেবাৰে চাওকচোন অৱস্থা কেনে হৈছে মানুহৰ ঘৰ আছিল ইয়াতে তলফালে চাওক ইফালে মই দেখাই আছোঁ আপোনালোকক চাওক ইফালে এইটো আছিল ইয়াতে এটা থকা ঘৰ আছিল তো চাওক অৱস্থা আৰু নিগেন ফুৰক মাথা নিগেনে ৰিল বিলি আছে চৰকাৰী বা NGOৰ পৰা আৰু তোৰ আটাই আছে না আছে ময়ো গম পোৱা নাছিলোঁ যে মেধিকুচি জেগাত যে ইমান বেছি ক্ষতি হৈছে তো ডিম্পুদা আহিছিল আপোনাৰ 4 দিনমান আগতে ডিম্পুদা আহিছিল নাকি ডিম্পুদাৰ ভিডিঅ' চাইছোঁ যে মেধিকুচি গাঁৱত ইমান ক্ষতি হৈছে তো ডিম্পুদাৰ ভিডিঅ' চাইহে আমি মানে আগবাঢ়ি আহিছোঁ যে গম পালোঁ বা মেধিকুচি গাঁৱত ইমান ক্ষতি হৈছে তো আমি ডিম্পুদাৰ ভিডিঅ' চাই কেনে আহি কেনে ইয়াতে সহায় কৰিছোঁ মেধিকুচি গাঁৱত আৰু কি ঠিক মোৰ ভিডিঅ'টো চাই কেনে আৰু 2জন 3জন 4জন আহিব পাৰে তো বান সাহাৰ্য দিব পাৰে তো মানুহে কয় শ্ব' অফৰ কাৰণে আচল কথা শ্ব' অফৰ কাৰণে নহয় আপুনি এটা সাহাৰ্য কৰিছে সেইটো ছ'চিয়েল মিডিয়াত দিছে হোৱাটছএপৰ ষ্টেটাছত দিছে বা ইউটিউব ভিডিঅ' এটা বনাইছে সেইটো চফ নহয় সেইটো এটা যে মানে আৰু এটা মেমৰি থাকি যায় আৰু আপোনাৰ এই ভাল কামটোই 10টাই উৎসাহ পাব পাৰে তো হৃদয়ৰ পৰা ধন্যবাদ ৰৌতা ৰাইজ আৰু আমাৰ দাদাহাকো বহুত ধন্যবাদ দিছোঁ যিবিলাকে আমাৰ কথামতে যি আমি গৈছোঁ আমাৰ কথামতে এটা কথাতে যে মানে আমাক সহায় কৰিছে সেই দাদাকেইটাকো বহুত বেছি মই ধন্যবাদ দিব খোজোঁ ধন্দাকো ধন্যবাদ প্ৰিয়ংকা নিতু সৰু বিকাশ দাহাক চবকে ধন্যবাদ যে আমাৰ কথামতে বা মই কৈছোঁ বা আমি চববিলাকে আলোচনা কৰাৰ লগে লগে চববিলাকে আহিছে সহায় কৰিবৰ কাৰণে আৰু চবৰে সহযোগিতাত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হ'লোঁ তো বহুত বেছি ধন্যবাদ চববিলাককে যিখিনি ৰাইজে আৰু মোৰ দাদা ভণ্টি ছ'চিয়েল মিডিয়াৰ আৰু মোৰ বাৰ যোগেদিও আমাৰ নৱনীতা সূত্ৰধাৰ বাৰ যোগেদিও যিখিনি বা লগৰ এছআইখিনি বা কনষ্টেবল OC যিখিনি আমাক সহায় কৰিছে তাহাকো হৃদয়ৰ পৰা মই ধন্যবাদ জনাইছোঁ তো চববিলাকে ভালে থাকক যিখিনি পাৰোঁ এতেনে সহায় কৰিলোঁ সহায় আমি কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আগলৈও কৰি যাম আপোনালোকৰ সদায় সহযোগিতা আমাক লাগিব তো ধন্যবাদ জনালোঁ তো ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আহক সহায় সহযোগিতা চববিলাকে কৰক তো ধন্যবাদ